নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় ধাৰাবাহিক নেদেখা ফাগুনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰসকল, যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে অধিয়ে দেউতাকক মামুনৰ কাৰণে অন্তৰাক বিচাৰি যোৱাৰ কথা কয়। ইফালে যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে অনিৰ্বাণলৈ পুলিচগৰাকীয়ে ফোন কৰি 7 বছৰীয়া ছোৱালী এজনীৰ মৃতদেহ এটা উদ্ধাৰ কৰিছে বুলি এই খবৰটো অনিৰ্বাণলৈ দিয়ে আৰু অনিৰ্বাণে মৃতদেহটো চিনাক্ত কৰিবৰ বাবে পুলিচগৰাকীয়ে কোৱা ঠাইখনলৈ যাবলৈ কয়। এতিয়া আজি খণ্ডটোত আপোনালোকে দেখিবলৈ পাব পুলিচগৰাকীয়ে কোৱা ঠাইখনলৈ অনিৰ্বাণ যাব। অনিৰ্বাণে ছোৱালীজনীৰ মৃতদেহটো চাব আৰু চোৱাৰ পিছত সেইটো মামুনৰ মৃতদেহ নহয় বুলি অনিৰ্বাণে পুলিচগৰাকীক কোৱা দেখিবলৈ পাব। আৰু আনফালে আপোনালোকে দেখিবলৈ পাইছিলে পৰিধিয়ে বিক্ৰমৰ লগত টাইম পাছ কৰি থকা কথাবোৰ বান্ধৱীগৰাকীক কয় আৰু বান্ধৱীগৰাকীয়ে পৰিধিয়ে কোৱা কথাবোৰ মোবাইলত ৰেকৰ্ডিং কৰি ৰাখে। আৰু এতিয়া আজি খণ্ডটোত আপোনালোকে দেখিবলৈ পাব পৰিধিয়ে বান্ধৱীগৰাকী বিক্ৰমলৈ পৰিধিয়ে কোৱা ৰেকৰ্ডিংটো দিব আৰু তেতিয়া বিক্ৰমে পৰিধিলৈ ফোন কৰি কথাবোৰ সোধা দেখিবলৈ পাব। সঁচাকৈ ভিউৱাৰসকল, জনপ্ৰিয় ধাৰাবাহিক নেদেখা ফাগুনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। আপোনালোকে কোনে কোনে নেদেখা ফাগুনৰ ধাৰাবাহিকখন চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক দি যাব নাপাহৰিব। ধন্যবাদ।